কেদাৰনাথ ভাৰতবৰ্ষৰ উত্তৰাখণ্ড হিমালয় পৰ্বতত অৱস্থিত। মন্দাকিনী নদীৰ পাৰত থকা এই পবিত্ৰ মন্দিৰটো সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৩৫৮৩ মিটাৰ উচ্চতাত অৱস্থিত। এই মন্দিৰ ভগৱান শিৱৰ ১২টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম। এই মন্দিৰৰ প্ৰতিটো শিলত লিখা আছে ইয়াৰ ইতিহাস, ভক্তি আৰু পৌৰাণিক কাহিনী। আহকচোন আজি আমি এই মন্দিৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। মহাভাৰতৰ পৌৰাণিক কাহিনী মতে যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধৰ পাছত পাণ্ডৱসকলে নিজৰ পাপ প্ৰায়শ্চিত্তৰ কাৰণে মহাদেৱ শিৱৰ আশীৰ্বাদ বিচাৰিছিল। তেওঁলোকে মহাদেৱ শিৱৰ আশীৰ্বাদ বিচাৰি মন্দাকিনী নদীৰ পাৰত উপস্থিত হৈছিল। কিন্তু মহাদেৱ শিৱই তেওঁলোকক দৰ্শন দিয়া নাছিল। এটা মহৰ ৰূপ লৈ তেওঁ পাণ্ডৱসকলৰ পৰা লুকাই আছিল। কিন্তু ভীমে তেওঁক গুপ্তকাশী নামৰ ঠাইত চিনি পাইছিল। পাণ্ডৱসকলে দৰ্শন লোৱা আগতেই শিৱ মাটিত অদৃশ্য হৈ গৈছিল। তাৰ পাছত কেদাৰনাথত তেওঁ পিছফালৰ অংশৰ কোচটো আৱিৰ্ভাৱ হৈছিল আৰু তেতিয়াৰে পৰা সেই স্থানত এই মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল। ২০১৩ চনত কেদাৰনাথত হোৱা ভয়ংকৰ বানপানীত চাৰিওফালে থকা সকলো দোকান পোহাৰ অট্টালিকা বানৰ কবলত ধ্বংস হৈ গৈছিল। কিন্তু মন্দিৰটো কোনো ক্ষতি হোৱা নাছিল। কেদাৰনাথৰ এই মন্দিৰ কেৱল পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থানেই নহয়, বৰঞ্চ ই আধ্যাত্মিক আশ্ৰয় য'ত প্ৰতিটো ভক্তৰ প্ৰাৰ্থনা শুনা যায়। কেদাৰনাথৰ ত্ৰিকোণাকাৰ শিৱলিংগৰ সন্মুখত থিয় হৈ আপুনি এক অন্য শান্তি অনুভৱ কৰিব। কিন্তু এই মন্দিৰলৈ যোৱাটো ইমান সহজ নহয়।